ধামাকা তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন মানে আজি খাতৰা জেগা তাত আহি গ'লো মানে ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো পিছফালে চেক কৰক না ভিউটো চেক কৰক মানে পূৰা খাতৰা জেগা আৰু কেলা পচি গৈছে চোন এইটো আৰু বেছি দিন নাই আৰু হাগুংতে মানুহে পচি গৈছে তো আজি ধামাকা হ'বলৈ গৈ আছে আৰু আজি আমাৰ লগত মানে এনেকুৱা খাতৰা বস্তু এটা আছে মানে যিটো বস্তু দেখিলে আপোনালোকৰ পূৰা মন চন প্ৰাণ পূৰা পাগলা হৈ যাব মানে আজি আমাৰ লগত আছে মানে লিজেণ্ডাৰী বস্তু এটা মানে পূৰা ডিমাণ্ড থকা কাৰণে লৈ আহিছোঁ বস্তুটো আমাৰ মাজত মানে আজিৰ যুগত যিমানে হেভি বাইক নাখাওঁ মুঠতে সেইখনক কোনো বিট কৰিব নোৱাৰে সেইটো ক'লোঁ আৰু মুঠতে তুমি ইমানত দি দিয়া ইমান পানীত দি দিয়া মুঠতে এখন এনেকৈহে যাব তো গাইজ তো আজি পূৰা ৰিভিউ দিম সেইখনৰ আৰু ফ্লাইবাই দুটামান ল'ব লাগিব লগতে আৰু আমি চেক কৰিম মানে কেনেকুৱা যায় গতিকে ব'লক না ভিডিঅ'টো ৰেডি কৰি দিওঁ এতিয়া চেক কৰক আমাৰ লগত আজি কি আছে মানে আজি আমাৰ লগত পূৰা লিজেণ্ডাৰী বস্তু এটা আছে দেখিছে মানে এইটো RX 100 নহয় RX 135 100ত থাকি আৰু অলপ ওপৰত মানে এখন পূৰা গুলি যাব মানে সেইটোৱে ক'লোঁ আৰু ভিউটো চেক কৰক না পূৰা এখন অল্ড মডেল পচন্দি হয় 19 কিবা চনত কিমান চনত আছিলে এখন এতিয়া কমচে কম এখন 15-20 বছৰ হ'ল এখন লোৱা বাইকখন এখন আমাৰ ৰুবুল যে ৰুবুলৰ দদৌকৰ বাইক দদৌকৰ মানে আমাৰ সেইটো বাকী ইয়াত দেখিছে ধুন্দা মানে এইটো দেখিছে নাই ধুন্দা হৈ আছে এনেকুৱা চাপ পূৰা গুলি আহিব এতিয়া চাউণ্ড এতিয়া মটৰ ব্লগিং ছেটআপত আপোনালোকৰ চাউণ্ড চেক কৰাম পূৰা পাগলা হ'বলৈ গৈ আছে আৰু ভিউটো চেক কৰক ইয়াতে আছে বাইকটো আৰু নাম্বাৰ প্লেট চাম্বাৰ প্লেট নাই মানে কেলৈ কাৰণ দিব লাগিব না তোৰ পৰা সেইটোৱে কথা এতিয়া মটৰ ব্লগিং ছেটআপত আহি লওক ব'লক এতিয়া চাউণ্ডটো চেক কৰাম দেই চাউণ্ড চেক কৰিব আৰু কিকডাল মানে মাৰিব নাই ভৰিত লাগে দুখ পায় এতিয়া ৰুবুলে কিকডাল মাৰি পিনে দেখাই দিব হয় নাই ৰুবুল এতিয়া কিকডাল মাৰ চাউণ্ড দেখিলে পূৰা আল্টিমেট মুঠতে পাগলা আহিছে মাইক ফাটি গৈছে চাগে মোবাইলত ইমানেই পাগলা আহিছে মানে চাউণ্ড দেখিছে তো এতিয়া মটৰ ব্লগিং ছেটআপত আহি যাওঁ কাটি দিছে এতিয়া মই চলাম বাইক তো এতিয়া ইমান অলপ মানে বৰষুণ দি আছে তো সেইখনপা মানে অলপ ফুটেজটো বেলেগো আহিব পাৰে মানে বৰষুণৰ টোপালটো পৰিছে ডাইৰেক্ট গতিকে অকণমান এডজাষ্ট কৰিব আৰু তেতিয়া চাউণ্ড চেক কৰক আৰু এতিয়া পূৰা লিজেণ্ডাৰী বাইকত আজি মটৰ ব্লগিং কৰি আছোঁ RX 135ত আছামত চাগে মই প্ৰথম মটৰ ব্লগিং কৰিছোঁ গতিকে আগত আমাৰ পূৰা হাণ্টাৰ গৈ আছে দেখিছে হাণ্টাৰ পেটলা আৰু কেটলা মুঠতে নাম মিলি গৈছে পেটলা কেটলা দুইটা আৰু এতিয়া তো বঢ়িয়া লাগিছে দেই সঁচা কথা ক'ব গ'লে মোৰ ফালৰ পৰা কৈছোঁ সেইকেইখন চলাই যিমান ভাল লাগে ন এইখন চলাই যে 10 গুণ বেছি ভাল লাগে তো গাইছ এতিয়া মেইন ৰাস্তাত আহি গ'লোঁ আৰু মানে আমাৰ আগত পানী হৈ গৈছে ন পানীডোখৰ পৰা মানে এইফালে যাব নোৱাৰে এতিয়া বেলেগ এফালে যাব লাগিব মাকা এনেকুৱা ওলালে মানে বেয়া মান মাতিব মন যায় তো এতিয়া পূৰা ডাঙৰ বৰষুণ আহি গ'ল মানে তথাপিও বৰষুণতো ব্লগ বনাই আছোঁ আপোনালোকৰ কাৰণে লাইক ছাবস্ক্ৰাইব কৰি দিব জলদি আমাৰ 1K ফেমিলি হ'বলৈ গৈ আছে আৰু লিজেণ্ডাৰী বাইকতে আমি 1K ফেমিলি দিনা পূৰা চেলিব্ৰেট কৰিম পূৰা ধামাকা হ'ব মানে এতিয়া দেখিছে পূৰা পাগলা লাগিছে মানে দেই সঁচা কথা ক'ব গ'লে এখন চলাই পূৰা ধামাকা লাগিছে মানে এতিয়া গাইছ আমি মানে এফালেদি যাবগৈ লাগিব আমি মেইন ৰাস্তাতে যাব নোৱাৰোঁ সেইফালে গোটেই পানী হ'লতো এতিয়া আমি এইফালে গাঁৱলীয়া ৰাস্তা হৈ পিনে গৈ আছোঁ ঘৰলৈ আৰু আপোনালোকে চাউণ্ডটো চেক কৰক কেনেকুৱা আহিছে মুঠতে এতিয়া বাৰিষা ছিজনটো চবফালে পানী অকল এতিয়া আমি পূৰা লৈ গৈ আছোঁ ৰকেট হাইবাৰ ৰকেট বুলি ক'ব লাগিব এখনক মুঠতে ৰকেটৰ বাপ হয় এখন বাপ মুঠতে ৰকেট বুলি নহয় গোটেই হাণ্টাৰ চাণ্টাৰ চবৰ বাপ হয় গতিকে আৰু অসমত চাগে প্ৰথম মই বনাইছোঁ নেকি 135ৰ RX 100ত কোনোবাই বনাইছে যদিও RX 135ত মই প্ৰথম বনাইছোঁ চাগে মটৰ ব্লগ গতিকে ব'লক তো গাইছ এতিয়াতো মানুহৰ বোকা ৰোৱা ছিজন গম পাইছে পূৰা বাৰিষা গতিকে এইফালে চাওক পথাৰবিলাক গোটেই বোকা ৰুইছে মানে এইফালে তো আৰু এইপিনেও চেক কৰক গোটেই বোকা ৰুই আছে আৰু বোকা ৰোৱাৰ পিছত যেতিয়া আৰু 15-20 দিনৰ পিছত সেউজীয়া হৈ যাব ন তেতিয়া মানে পূৰা পগলা লাগিব দেখিবলৈ গতিকে এতিয়া চেক কৰক চবফালে পূৰা আল্টিমেট ভিউ আহি আছে আৰু এতিয়া আমি গৈ আছোঁ এইফালে গাঁৱলীয়া ৰাস্তা দি পূৰা RX লৈ পিনে গৈ আছোঁ গাঁৱলীয়া ৰাস্তাটো মুঠতে এইটো ফিল লাগে লাইফত এনেকুৱা এটা কথা ভাবি আছোঁ মানে যদি আপোনালোকে এই ভিডিঅ'টো 2000 কমচে কম 2000 যদি লাইক কৰি দিয়ে ন 2000 নালাগে 2000টো ক'ব 500 যদি লাইক কৰি দিয়ে মুঠতে 15 আগষ্ট এইখন লৈ যাম 15 আগষ্টত এইখন লৈ যাম
পূৰা ইয়াত ফ্লেগ লগাই ল'ম আৰু হুইলি চুইলি চব চেক কৰিব পাব পূৰা পাগলা হ'বলৈ গৈ আছে আৰু এনেকুৱা বাইকখন ক'ত আছে গম পাইছেনে আমাৰ ঘৰতো যে আছে এনেকুৱা এখন সেইখন বা এনেকুৱা নহয় সেইখন TVS গতিকে সেইখনো আছে আৰু এইফালে চবফালে বোকা ৰুইছে চাওক কি ধুনীয়া লাগিছে গতিকে ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত ধুনীয়াকৈ আমি RX 135 লৈ গৈ আছোঁ তো গাইজ ব'লক আমাৰ মানে এইফালে ঘৰ ৰাস্তাটো 2 লেন বনাব লৈছিলে 2 লেন বনোৱাৰ আগতে ঘৰৰ ৰাস্তাটো এদা হৈ থাকিলে এইফালে ইমান ধুনীয়া ৰাস্তাটো গৈ এদা হৈ থাকিলে এতিয়া ৰাস্তাটো চাওকচোন অৱস্থা কেনেকুৱা হৈ থাকিলে দেই মানে ৰাস্তা বনোৱাৰ আগতে ৰাস্তা অৱস্থা চাওক মুঠতে এদাই হ'বতো সোনকালে নবনালে মাটিবিলাক গৈ চব ছাইডবিলাক পোক খাই এদা হৈ থাকিব সোনকালে ৰাস্তাবিলাক বনাব লাগে ৰাস্তাটো নবনাই ৰাস্তাটো খান্দি থৈ দিলে এতিয়া ঘৰলৈ যোৱাও অসুবিধা মানে নবনালে নহ'ব নহয় সোনকালে বনাই দিব লাগে আকৌ তেতিয়াহে আমাৰ এইবিলাক ভাল হ'ব ঘৰলৈ যাবলৈ হয়নে নহয় 2 লেন হ'লে কেনেকুৱা লাগিব বাৰু গৈ আপোনালোকে চেক কৰকচোন যদি 2 লেন ৰাস্তা তাত ৰাস্তা তাত ধুনীয়াকৈ যদি আমি যাব পাৰোঁ এনেকুৱা নহয় অকণমান ছুপাৰ বাইক টাইপৰ ল'মটো লৈ পিনে যাবলৈ হয় কেনেকুৱা লাগিব আপোনালোকে চেক কৰক গতিকে বহুলোক আমি মানে অকণমান হেৰি হ'ব তো গাইছ এতিয়া বাইকখন অকণমান গৰম হৈ গ'ল ঠাণ্ডা হৈ লওক গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে টিল দেন টাটা বাই বাই আৰু মুঠতে ইমান ধুনীয়া জেগাত আছোঁ আৰু বাই বাই